হাই বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভালেই চাগে। আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল। আজি মোৰ নতুন ভিডিঅ' এটালৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই যাম আজি গাঁৱৰ মাজে মাজে আমাৰ যি গাঁৱলীয়া পৰিৱেশ সেয়া আপোনালোকক দেখাম। এয়া গৈ আছোঁ আকৌ পথাৰৰ মাজে মাজে। আমাৰ এটা ৰাস্তা আছে, গাঁৱৰ ৰাস্তাতেদি ঘূৰিবলৈ গ'লে বহুতেই দূৰ হয়, সেইকাৰণে পথাৰৰ মাজে মাজে সৰু ৰাস্তাটো আমি নিজে একচুৱেলি বনাই লৈছোঁ। সাঁকো আছে, নদী আছে, নদীৰ ওপৰেদি সাঁকো পাৰ হৈ যাম। এতিয়া আপোনালোকক দেখাই আছোঁ। আজি আপোনালোকক দেখাইছোঁ আৰু আমাৰ যি গাঁৱলীয়া পৰিৱেশ সেইডাল হৈছে আমাৰ গাঁৱলীয়া আমি আহিছোঁ আজি এয়া পথাৰৰ মাজৰ ঘৰ এখনলৈ। আমাৰ যিহেতু গাঁওখন এটা অংশত আদিবাসী আৰু আমাৰ মানে অসমীয়া মানুহ, আৰু এটা অংশত আছে গোটেইখিনি আমাৰ অসমীয়া। মই এতিয়া আহি আছোঁ আমাৰ এই আদিবাসী গাঁৱৰ মাজত এখন ঘৰলৈ। গাঁওখন পাৰ হৈ আহিছোঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিন্তু যি ঘৰলৈ আহিছোঁ সেই ঘৰ দেখাম। কিন্তু ৰাস্তা নাই তেখেতলোকৰ ঘৰলৈ। আমি পথাৰৰ মাজে মাজে আহিছোঁ, বাৰিষা হ'লে পানী হয়, এতিয়া কিন্তু ৰাস্তা চাস্তা নাই। আহি পালোঁ ঘৰ। এতিয়া মই গৈ আছোঁ। আজি যিহেতু দেওবাৰ, প্ৰত্যেক দেওবাৰে আমাৰ গোটৰ সপ্তাহিক মিটিং হয়। মিটিঙলৈ গৈ আছোঁ আৰু মিটিঙৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ। প্ৰত্যেক সপ্তাহে প্ৰত্যেকগৰাকী এগৰাকী গোটৰ মানে সদস্যৰ ঘৰত মিটিং হয়। 10 টকাকৈ জমা কৰোঁ আমি। সেই গোটৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ। এয়া মই আহি গোটৰ মিটিঙত পালোঁহি। আমাৰ গোটৰ মিটিঙৰ সকলো সদস্য উপস্থিত বৰ্তমান হোৱাহি নাই, 4-5 গৰাকীমান উপস্থিত হৈছেহি। এয়া আৰু গোটেইকেইগৰাকী হ'লে মানে দেখাম, হয়তো নাহিবও পাৰে সকলো। চবৰে ঘৰত অসুবিধা আছে ন, চব আহিব পৰা নাই। কেইগৰাকী গোট খালে আৰু ময়ো আহিছোঁ আৰু গোটলৈকে আৰু দেখাই আছোঁ আপোনালোকক। মই একদম কাপোৰ কানি পিন্ধি ৰেডি। এয়া মই পিন্ধিম, আপোনালোকক দেখাম। ব'লক মোৰ লগতে। এয়া আমি আহি পাই গ'লোঁ দোকান। এই দোকানৰ পৰা এতিয়া কি ল'ম আপোনালোকক মই ঘৰত দেখাই আছোঁ। এয়া ধনতেৰাছৰ কাৰণে প্ৰত্যেক বছৰে আমাৰ হেলেমতে দোকানখন দিয়ে, সেইকাৰণে মই আজি আহিলোঁ। আৰু কিবা এটা মানে বেছি মূল্যৰ বস্তু নিব নোৱাৰোঁ, যি নিওঁ আপোনালোকক ঘৰত গৈ দেখাই আছোঁ। এয়া মই আনিলোঁ এটা চাকি পিতলৰ আৰু এখন থালি আৰু এটা ঘটি। যিহেতু মই ৰাতিপুৱা তুলসী পূজা কৰোঁ, তুলসী তলত চাকি দিবলৈ মোৰ চাকি আছিলে, মাটি চাকি এটাত জ্বলাই থওঁ। আনিছোঁ ধনতেৰাছ বুলি আজি আনিলোঁ, আৰু আনিব লাগে বুলি ভাবোঁ কাৰণে আনিছোঁ। আৰু সেইকেইটাই বজাৰ কৰিলোঁ। মই কম বেছি পৰিমাণে যি বজাৰ কৰিলোঁ আপোনালোকক দেখালোঁ। হয়তো সকলোৱে ভিডিঅ'টো চাই ভাল নাপাবও পাৰে আৰু হয়তো ভালো পাব পাৰে, মই নাজানো। শক্তি চাই ভক্তি যিকেইটা বস্তু কিনিব পাৰিছোঁ কিনিলোঁ, তাকে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু কাইলৈ যি পোহৰ উৎসৱ দীপাৱলী, সকলোৱে হাঁহি মুখে দীপাৱলী উদযাপন কৰক, তাৰ শুভকামনাৰে মই আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।